দিনজোৰা কাৰ্যসূচীৰে Y20 Talks Series এটা আয়োজন কৰা হৈছে আৰু ইয়াত আমি সকলোৱে একত্ৰিত হৈ পেলাই এই প্ৰগ্ৰাম আয়োজন কৰিছোঁ আৰু খুব এটা সফল প্ৰগ্ৰাম হৈছে। ইয়াত আমাৰ যিমানখিনি কলেজ ইউনিভাৰ্চিটি আছে ষ্টুডেণ্টসকলে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ বাহিৰেও যিসকলে ইউথবিলাক আছে সেই ইউথবিলাক আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু স্পিকাৰ হিচাপে আমাৰ যিটো ভাৰতৰ বৰ্তমানৰ এজন সকলোৰে প্ৰিয় নেতা সম্বিত পাত্ৰ ডাঙৰীয়া বিজেপিৰ নেশ্যনেল স্পোক্স পাৰ্চন আৰু নৰ্থ ইষ্ট কোঅৰ্ডিনেটৰ তেখেত উপস্থিত হৈছে। তেখেতে অলৰেডি ভাষণ দি গ'ল। মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া, মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া, আমাৰ MP ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, উল্লাস কামাতজী, তেনেকুৱা বহুতখিনি স্পিকাৰসকলে আহি উপস্থিত হৈছে আৰু ইউথসকলক আমাৰ যিটো এই বছৰত 2023 চনত ভাৰতে G20ৰ প্ৰেচিডেঞ্চি পাবলৈ সক্ষম হৈছে। সেইটো ভাৰতৰ কাৰণে বহুত ডাঙৰ সফল। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত এটা শক্তিশালী দেশ হ'বলৈ আগবাঢ়ি আছে আৰু এনেকুৱা সময়ত G20ৰ প্ৰেচিডেঞ্চি পোৱাটো খুব ডাঙৰ কথা। আৰু ভাৰতৰ যিটো গণতন্ত্ৰ বিশ্বই আজি সকলোৱে মানে ভাৰত ইজ দ্য মাদাৰ অফ ডেমক্ৰেচি, ডেমক্ৰেচিৰ মাতৃ বুলি ধৰা হয় আৰু ডেমক্ৰেচিৰ মাতৃয়ে আজি G20ৰ প্ৰেচিডেঞ্চি পোৱাৰ লগে লগে সমগ্ৰ বিশ্বত ডেমক্ৰেচিটো ষ্ট্ৰেংথেন হোৱাত বহুত আৰু বেছি আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত যুৱকসকলক আমি কেনেকৈ বিভিন্ন বিষয়ৰ লগত জড়িত কৰাব পাৰোঁ। তেখেতসকলে পঢ়ি পেলাই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব, এইটোতো ঠিকে আছে কেৰিয়াৰ। তাৰ বাহিৰেও সমাজখন আগুৱাই লৈ যোৱাত, দেশখন আগুৱাই লৈ যোৱাত, বিশ্বখন আগুৱাই লৈ যোৱাত আমাৰ ইউথসকলক কেনেকৈ আমি বিভিন্ন বিষয়ত জড়িত কৰাব পাৰোঁ, ইয়াৰ এটা উদ্দেশ্য লৈ পেলাই আজি Y20 প্ৰগ্ৰাম ইয়াত আয়োজন কৰা হৈছে। এটা সফল প্ৰগ্ৰাম হৈছে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে তেখেতৰ নেতৃত্বত G20ৰ বিভিন্ন প্ৰগ্ৰাম ভাৰতৰ বিভিন্ন ৰাজ্যত হৈ আছে, অসমত আছে আৰু কোকৰাঝাৰত আমি আজি Y20 প্ৰগ্ৰাম আজি আয়োজন কৰিবলৈ সুযোগ পাইছোঁ। কাৰণ 2020 চনত যিটো শান্তি চুক্তি হ'ল, ইয়াৰ পিছতহে আজি বড়োলেণ্ডত শান্তি অহাৰ পিছত বিভিন্ন প্ৰগ্ৰামবিলাক আয়োজন কৰিবলৈ আজি পৰিৱেশ আহিছে আৰু Y20 ইয়াৰে এটা ডাঙৰ উদাহৰণ। গতিকে Y20 প্ৰগ্ৰাম কোকৰাঝাৰত অনুষ্ঠিত হোৱাৰ পিছত আমাৰ যুৱকসকলে দেশ সেৱাৰ প্ৰতি, দেশখন আগুৱাই লৈ যোৱাত বিভিন্ন কাম কৰাৰ প্ৰতি যিটো পেট্ৰিয়টিক চিন্তা সেইটো দুগুণ বাঢ়িব বুলি মই আশা কৰিছোঁ।